এলেৰ পৰীক্ষা আহিলেন তাই মই দিয়া নাই তই দিয়া নাই গম পাইছোঁ এই আমাৰ গাঁৱত এই সত্য সিং আৰু ভলাও বোলে অনলাইন কৰিছে তাকেতো কৰছি হেন পাইছোঁ ভাল হ'লে ভাল হয় আমাৰ গাঁৱৰে চলি এতিয়া আমি জানো এতিয়া সত্য সিং সি অলপ সেই চলিটো ধৰে ধৰে এই যিহেতু খেলাই থাকে কাম নাই তাৰ আৰু এই যোনটো ভলা বোলা সি একেবাৰে ঘৰৰ পৰাই নলয় ঘৰৰ পৰা উলিও এনেই ভাটিবেলা একবাৰ যায় ফুৰি একবাৰ ফুৰি যালে পঢ়ি থাকে সি ভাল সি চলিটো ভাল মই তাক বহুত ভাল পাওঁ আৰু সি চলিটো ভালো ভাল মানে ঘৰতে পঢ়ি থাকে কাম বন নাই আৰু মায়েকৰ টকা পইচা আছে ই আৰু মায়েকে টকা চকা দিব নৰয় ই আৰু যিহেতু খেলাই থাকে दिल मेरी ना सुने दिल की मैं ना सुनूं दिल मेरी ना सुने दिल का मैं क्या करूं বসো আমার লগতে বলা এ বউ আকো না দে কি কইতে কেমাতলি মাতলি মানে কথা ডাঙৰে কথা আছিল এ জুয়ে হেলাই অলপমান জুয়ে যিয়ে হেলাই ঠাণ্ডি মুণ্ডি তো ফে আহিলেন তাই কি ঠাণ্ডি মুণ্ডি খেলাব আজি আজি আমাৰ কাম চাম নাই মাই ভাত পানী খাবা নাগো এতিয়া তোৰ পৰীক্ষা আহিলেন তাই ৰেলৱে অনলাইন কৰিছিলোঁ ৰ কণী পেপাৰো আছে কালিলৈ পৰীক্ষা এতিয়া মোক প্ৰশ্ন মস্তই নাই শুন আকৌ কালি পৰীক্ষা তোৰ এতিয়া ভোলাক লাগাল পাওঁ নাই ভোলাক বিচাৰি আছোঁ মই ভোলা তামান তাৰে বোলে চলিছোঁ ভাল এই তাকে সুধি আছোঁ ৰ মই তাক লাগাল পালি ভাল তহঁতে লাগে পাছ কৰিলে আমাৰ গাঁওখনৰ সন্মান এটা হয় না গাঁৱৰে চলি এতিয়া ভালকৈ দিবি আৰু পৰীক্ষা চৰীক্ষা ভালকৈ চাকৰি পাব ল'বা লাগিব ভলাই কিন্তু পাৰ আশা আছো তয়ো পাৰ আশা আছো চাই এই পাবা লাগিব পাবি দে তই নহ'বা মাৰ সদায় গালি গুমতি হাতে যায় মোৰ তোৰ মেছে থৈদাকেইডালত থাকিম নেকি মই মোৰ কালি পৰীক্ষা আছে পঢ়িব লাগে এই থৈদাকেইডালত থাকিম নেকি চাব অলপ মুখস্থ কৰোঁ কিৰে কি লেভেল দিবি কাৰণ নিজা কৰি পাবি আৰু তোৰ বাপেক বহুত ধনী লেভেল দিবি আৰু আমাৰ দৰে এনেকৈ বহি থাকিব নেকি পঢ়িব সি আমি চাকৰি ল'মেই মই আকৌ মই চাকৰি লওঁতে চাকৰি বাদ দিয়ে চালিচোন থাকছি সি পাছ কৰা চান্স থাকিলে যদি অফলাইন হ'লা এতিয়া অনলাইন হ'ল নহয় বোলো পৰীক্ষা দিওঁ আৰু যি হয় চাওঁতে কালি ভাত বেলাই সেই কৰিম দে আৰু এই ৰমা চুয়া লাগব সিং আৰু ভলাৰ পৰীক্ষা গেলাম তাই কেনে ভাবিছিল গাঁৱৰে চলি সুধিব লাগিছিল সেই আছি আন পাইছিল হয় আছি ভাই গোটা লিখছোঁ পৰীক্ষা কেনে এ গোটা চিপি থৈছোঁ বঢ়ি আছে বৰে আছি কেনেকুৱা কৰিলি তই তই কালি জুই খেলাইছিলি কি কৰিম তাৰমানে কি জানানে কম্পিউটাৰটো অন কৰিছোঁ এইবিলাক শলা এডাল লৈছোঁ 7টা অপশ্যন আছে এনেকৈ মাত দিছোঁ যোনত পচি সিটি ক্লিক কৰি থৈ গৈছোঁ তাৰমানে তই এনেকৈ গোটেই 100টাতো 7টা অপশ্যন দিছি গোটেই 100টাতো 7টা এনেকৈ মাৰি দিছি যোনটোত পচিটো মই বহি থৈ গৈছোঁ এই পাগলা আছে চাকৰি পাম মই যদি নহ'ব কিয় নহ'ব হ'ব ন এই আমাৰ এই ভলা যি আছে সি ডাঙৰ দৌৰিব সি পাৱাৰ চান্স আছে তই বোলে এনেকৈ কোনা মানে খাইছে ক'ত পাবি এতিয়া ভলা এতিয়া পোহৰ থাকে জানা চলি এতিয়া উৰিয়া কৰি জানি কিনি মাৰিব তই বোলে কোনা মুনে মাৰি থৈ আহিছে যদি গোটাখিনি ভুল যায় জিৰো পাব পাৰে কিয় ভুল যাব হ'ব নহয় 50 নম্বৰ মান পালি পাছ 50 নম্বৰ মান পাম ভলা আহিলি ভাল আছিল ভলাৰ ভাগে নাই তোৰ শুনিলি কেনে ভোলা আছে বুলি তা পৰীক্ষা এনে হ'লে এই লেখছোঁ দিয়া আৰু জানাইতে লেখছোঁ আৰু এই মই গোটা লিখছোঁ মই পাছ মই চাকৰি পাম তই কিমান মান লিখছি 80 মান হৈছে মোৰ এই মই 100 লিখছোঁ মই পাম তই এনে গোটাই সেই কৰি লিখছি জানাইতে গোটাই লেখছোঁ আৰু পাব লাগে এই মই 100 লিখছোঁ মই পাম চাকৰি তই 100 বাদ পাবি যা তই তই পাছ কৰিবি পাছ কৰাৰ চান্স আছে তোৰ চান্স নহয় পাম এটা আশা আছে মই 100 লিখছোঁ বোলো কোনে কোনে এখন মাতি তাৰমানে 7টা অপশ্যন দিছি যেনে জানো ছাত্ৰী মই লিখি থৈলোঁ অসমৰ ৰাজধানী কিবা এটা দিছি দি কিনে 7টা অপশ্যন দিছি
হাজো দিসপুর বিয়ানকা সাথে দিছি আর কি বলে সাথে বলে আমাকে মারতে হইছে ক্লিক করতে হইছে পাবো ই আশা নাই আৰু মই এখন একসময় পাম ডাইৰেক্ট ফেল মই চাকৰি পাল মিঠে খুৱাম ন চাকৰি তাকৰি পালি অ হুৱে বালা মিঠে খুৱাম দেই মই মই পুৰে যি তাকে চব খুৱাম দে তোর পরীক্ষা হলে ভালো লাগছে একবার দিছো ই দিত ই ধরে তো মিঠে খুৱাম দে মই যাওঁ দে এতিয়া ঘৰত কাম আছে মিঠে কি বলে পাস কর গুৰু দিলে পঢ়বা লাগিলে যাই পেলাই খুৱাম দেই এই মোৰ মিঠে খুৱাম বেশি তো পাস করছ আগে পাস কর তার পিছত আমি মিঠে আইবা করে এই তই এশ পাবি সেইকাৰণে হাঁহিছো মোৰ এই হাই আসল চাবি দিয়া কইছি কারণ কি জানা চাকৰি লৈ দিব সয় জুয়ে লাগনে কালি পরীক্ষা কালি জুয়ে আছে আর দেখা পাবি ও কি তো দুটো দেরো আর জুয়ে ধান্দা তো সাইকেল থেকে ও সাইকেল খেলা চাইকেলে পাবি না ই পাস করবা খাই না জিকি না খোলার পর মিঠে হব আমারও এর পাবি এতিয়া আমি খরা ভরি যা জায়গা কেন ফেলা জো খেলা কেন ফেলা যা इसमें तेरा घाटा मेरा कुछ नहीं जाता ज्यादा प्यार हो जाता तो मैं सह नहीं पाता इसमें तेरा घाटा मेरा कुछ नहीं जाता কত সিঙ্গেলি ভালো সিন না কিন্তু না ফেলে আৰু খোলা ধরে একটু পা কি ব্যবসা সিঙ্গে না রে ও কত সিঙ্গে সিঙ্গে নহয় কিয় ও খোলা দিকে গছি কি বসি দা ও পডিশন চিনি কেছি কমে না পা নাপাও তো সাথে নাম্বার তো দিই মই লাইফ কেছি মই পাস কৰা আহাই নাই আপু না নাম্বার তো দি চাই দে নে কেনে কৰা যাব তুমি 5 দিনে এই 700 98 টাকা ভরেছো 398 ভরে লাগে মই কৈছো নাই ফেল কৰি নে রোল নাম্বার তো 5 দিনে তোরা বেশি দিন না নিউ ব্র্যান্ড নিউ পদ দিলেন দে না মোবাইল ফেলে দে কি হল না তোমার মোবাইল কই কি হল তোই তো পাস হচ্ছি পাতো তো তুই পাস করবে পাস না করছি ও এন মো ফেলে দে মোবাইল পাস করছি ওই ফেলে দে না মোবাইল তো পাগলা আছে পাস করছি যে মোর না মোবাইল তো আর কোন মাস এখন একলাও হালকা মাত তো আসল কাজ করছি মোবাইল তো ফেলাই দেব নাকি ও পাস तो होश ना खबर है ये कैसा असर है होश ना खबर है ये कैसा আমার ভাই থাক থাক যাও দে মই যাও এ মোর আসল কাই কি জুয়ে তুই হলে হি পাস করলে কেতিয়া গাঁওখনৰ নাম হৈছে দে জুয়েৰি এটা পাস করছি এই ফলাটো গেলি বয়া লাগছি গেলি গেলে ভালো আছে কৰা এখন কাছে কি এই হতি থৈ গেল এত গেছি এ ভালো হয়েছি আমার লোক কি হয়ে যায় ডাঙিয়ে পারবি ও চলো মোবাইল তো বেয়া নাকি ঘুরে দেখা দিই নাকি যো যো খুবই গাইছে तो होश ना खबर है ये कैसा असर है কি হলে তোর ফেল বলে তই ফেল করলো তই তো গাঁওখনৰ নাম ৰাখবে নলাক কোনো আই এই গাঁৱৰ তই পাছ কৰিব পাৰিবি নি আৰু তই জি থৈ দে ইয়ে মই পাস কি মই পাস কেনকাই কেনকাই আন্দাজত লেখিছিলেন ভাই পাগলা আছে মই ৰাতিপুৱা আৰু দিনত জুৱে হেলা ৰাতি পঢ়ি থাকো মই তামান এইটো তো কামেই নাই এতিয়া মাক কলৰ গাখীৰ জাৰো দিবে নলি ই পাছ করলে মই নললো এনা দিনে রাতি পড়লো 24 ঘন্টা পড়া ভাতেই নাখাও আনকি মাই কেনকাই মাতে চারটে হলে চারটে মা খালো ফেল দেখা না ফেল করলো রাস্তা তো কি ফিল করলি এটা দেখছি এই থদিয়া তো পাস করলে গেল মই পাস করব না মো কথা তা কম তো অহংকার করছে অহংকার মানে তোরা নাই কি দেখছি ধদিয়া আলু হি কি বরে কা মানুষ সম্মান করবে জানো ধদিয়া পারে হি এখানে পাস করলে জুই হালবা পারে হি জলদি ভাল এতিয়া তই এই সিজে মন আছে নে তই আমাক ধদিয়া বুলি কৈছিলি এতিয়া এখানে ধদিয়াই পাস কৰি গেল তই ফেল করলি এনা কোনদিনে মানুহ এ ঠাট্টা করে নালগে তো এই ঠাট্টা নকবি করে লাজ লাগে বহুত লাজ লাগছি আৰু বহুত লাজ লাজ পাছো আৰু মই লাজ পাছো আৰু ইমান ডাঙৰ বহি ইমান দিন বহি এই সৰু পৰীক্ষা এটা পাছ কৰিব লিখি লিখি ধৰে পাছ কৰি পেলাই লাগে দুই ফেল কৰ সেইটো বেয়া নাপালো বৰ বেয়াকে পাস কৰি মই ফেল করলো ভাই এতিয়া দুখ কৰি লাগে এতিয়া তো ঘৰত যাগে আৰু কি কৰিবি আৰু ইণ্টাৰভিউ আহি আছে যে দিমবি আৰু নেক্সট বাৰ দিম তই কোনো মানে ঠাট্টা কৰিব নালাগে এতিয়া ঘৰত যাগে আৰু পৰীক্ষাটো আহি আছে মোৰ যাবে নেক্সট বাৰ চাম দে